হেল্ল' নমস্কাৰ মই মমি আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভাল আৰু এতিয়া আহি আছোঁ নামঘৰলৈ বুলি ক'লেতো মনটো যে কিমান ফূৰ্তি লাগে নহয় জানো। আমাৰ ঘৰৰ ওচৰতে আজি দুদিনৰ পৰা ধৰি নামঘৰত ভাগৱত চলি আছে, সেয়েহে বুলি আমি আহিলোঁ আৰু এতিয়া দোকানতে ধূপ চাকি লৈ লৈছোঁ আৰু এয়া হৈছে নামঘৰ। দেখিছেনে আপোনালোকে কি সুন্দৰ পৰিৱেশ। আৰু এতিয়া ইয়াত ধূপ চাকি ল'লোঁ, ভিতৰলৈ যাওঁ, ধূপ চাকি জ্বলাওঁ আৰু ভগৱানক ভালকৈ মনৰ কামনা পূৰণ হ'বলৈ আশীৰ্বাদ কৰোঁগৈ নহয় জানো। এয়া হৈছে আদৰণি টেঙানী আঞ্চলিক ভিত্তিত আৰু ইয়াত পাতিছে আমাৰ ভাগৱত। আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ ডেক'ৰেশ্যনবোৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক কৰিব। দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু কেনেকৈনো বাৰু নহাকৈ থাকিব পাৰে নামঘৰলৈ কওকচোন। নামঘৰৰ পৰা ল'ৰাবিলাকে যে কি যে খাব লাগে চিপছ মটন কান্দন আৰু এয়া চব ভাওনা দিনাখনতো আছে, কিমান যে পইচা খৰচ হ'ব ন। ভনী আজি নামঘৰলৈ একেবাৰে একদম কি চাদৰ মেখেলা পিন্ধি গৈছে ভনী, দেখিছনে? ব'লা আমাৰো এইফালে বেটা কাৰ আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তেতিয়া আজিলৈ বাই বাই।